হেল্ল' বন্ধুসকল, সকলোলৈ স্বাধীনতা দিৱসৰ শুভকামনা জনালোঁ। আৰু আজি আমি বিদ্যালয়ত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰি আমি আজি এপাক ফুৰিবলৈ বুলি ওলাই আহিলোঁ। আমাৰ লগত আছে মোৰ বন্ধু আকাশ, বিশাল আৰু ৰাহুল। আমি আটাইকেইজনে লগ হৈ আজি অকণমান ফুৰিবলৈ বুলি ওলাই আহিছোঁ। আৰু আজি আমি আহি পালোহি গুইজান ঘাট। এয়া গুইজান ঘাটত আমি আটাইকেইজনে লগ লাগিলোহি। নমস্কাৰ বন্ধুসকল, আজি 15 আগষ্ট স্বাধীনতা দিৱস। আজি এই স্বাধীনতা দিৱসৰ উপলক্ষে আমি দুজনমান বন্ধুৱে লগ হৈ অকণমান ফুৰিবলৈ বুলি আহিলোঁ। আৰু আজি আমি উপস্থিত আছোঁ গুইজানৰ গুইজান ঘাট। বহুতবাৰ আহিছোঁ ইয়ালৈ, ভাল লাগে নদীখনৰ পাৰত কিবা এটা। আৰু আজি আহি ইয়াত কথা এটা গম পালোঁ যে এয়া আপোনালোকে দেখিছে একেবাৰে নদীখনৰ পাৰত অৱস্থিত। আকাশৰ মুখেৰে গম পালোঁ যে এইজনা আচলতে আমাৰ মটক জনগোষ্ঠীৰ ৰজা, বেংমৰা ৰাজ্যৰ ৰজা সৰ্বানন্দ সিংহৰ সমাধিস্থল বুলি। আৰু আকাশৰ মুখেৰে অকণমান শুনিম ইয়াৰ কথাখিনি। কোৱাচোন। নমস্কাৰ। আৰু আজি আমি উপস্থিত আছোঁহি গুইজানৰ ঘাটত। আৰু গুইজান ঘাটৰ পাৰতে আমাৰ ৰজাজনাৰ সমাধিস্থলটো আছে। আৰু এতিয়া আপোনাৰ গৰাখহনীয়াৰ বাবে পানীয়ে গৰাখহনীয়াটো বেছিকৈ হোৱাৰ বাবে ইয়াৰ সমাধিস্থলটোত খহিব আৰু বেছি সময় নালাগে, খুব নিচে কাষ পালেহি পানী। আৰু ইয়াৰ পৰা সেইকাৰণে তেওঁলোকে কি কৰে, আমাৰ যিসকলৰ আছে ৰজাৰ আমাৰ সংগঠন আছে, তেওঁলোকে সকলোৱে খুব দকৈ কথাখিনি চিন্তা কৰিলে চাগে। আৰু সেইকাৰণে তেওঁলোক সমাধিস্থলৰ পৰা ইয়াৰ পৰা নি আৰু নতুন ঠাইত, অন্য ঠাইত ৰঙাগড়াৰ অন্য ঠাইত তেওঁলোকে সমাধিস্থলটো পুনৰ স্থাপন কৰিলে। আৰু আমি আগতে মই যেতিয়া আহিছিলোঁ তেতিয়া কিন্তু আমাৰ ৰজাজনাৰ মৈদামস্থলী বা সমাধিস্থলটো তেওঁলোকে লৈছে আৰু তেওঁলোকে খুব ভাল পদক্ষেপ লৈছে। আৰু এতিয়া দেখিবলৈ পাইছোঁ খুব ধুনীয়াকৈ তেওঁলোকে সংৰক্ষিত কৰি ৰাখিছে আৰু অন্ততঃ চাফ চিকুণ হৈ আছে, মানুহে গম পাইছে। কিন্তু ইয়াতো যদি আমি ফলক এখন দেখা পাওঁ তেনেহ'লে খুব ধুনীয়া হৈ উঠিব। ইয়াত ফলক এখন লাগিছিল, কিন্তু ফলকখন নথকাৰ কাৰণে ময়ো ইয়াত আচলতে কেইবাবাৰো আহিছোঁ, কিন্তু এইটো জনা নাছিলোঁ যে এইটো আমাৰ ৰজাজনাৰ মানে সমাধিস্থল বুলি। আচলতে ফলক এখন প্ৰয়োজন হৈছিলে, পাৰিলে আমাৰ নেতৃবৃন্দই, এই জনগোষ্ঠীটোৰ নেতৃবৃন্দই ইয়াত এখন ফলক ৰখাৰ ব্যৱস্থা কৰিব। এইটো হ'লে মানে আমাৰ বহুখিনি যদি উঠি অহা প্ৰজন্মই ইয়ালৈ আহিলে তেওঁলোকে নিশ্চয় গম পাব। এইটো বেয়া নহয়। আচলতে আমাৰ ৰঙাগড়াত ধুনীয়াকৈ আমাৰ ৰজাজনৰ সমাধিস্থলটো তাত স্থাপন কৰিছে, তাত ধুনীয়াকৈ বনাইছে, আমি সেইখিনি দেখিছোঁ। কিন্তু এইটো যে আচলতে ইয়াতহে আছিলে সেই কথাখিনি জনা নাছিলোঁ। ভাল লাগিছে জানি আজি গম পায়। কিন্তু ফলক এখন থাকিলে সঁচাকৈ ভাল লাগিব ইয়াত। আৰু ভগৱানে নকৰক আৰু যদি গৰাখহনীয়া হয় ইয়াতো, এতিয়া আমাৰ জিঅ' বেগৰ কাম কৰিলেও নদীখনৰ কথাটো ক'ব নোৱাৰি। যদি আৰু নখহে তেন্তে আমাৰ সেই মৈদাম, ৰজাজনাৰ মৈদামটো ৰক্ষা পৰিব। ইয়াত আৰু খুব বেছি 4 ফুট আছে। আৰু ইয়াৰ পিছতে আমি চাৰিওজনে যাবলৈ ওলাইছোঁ নতুন গাঁৱলৈ। তাত অসমৰ পৰ্যটন বিভাগে এটা ধুনীয়া এখন ৰিজৰ্ট বনাইছে আৰু সেইখন চাই আহোঁ বুলি ওলাইছোঁ। আজি স্বাধীনতা দিৱস আৰু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা আজি 75 বছৰ সম্পূৰ্ণ হৈছে। আৰু সেইবাবে ভাৰত চৰকাৰে আজাদী কা অমৃত মহোৎসৱ নামেৰে এলানি কাৰ্যসূচী হাতত লৈছে। আৰু হৰ ঘৰ তিৰংগা যি কাৰ্যসূচী আমি আজি প্ৰত্যক্ষ কৰি আহিছোঁ। আমি গোটেই ৰাস্তাটোতে প্ৰত্যেকৰ ঘৰতে এখনকৈ পতাকা উত্তোলন কৰি ৰাখিছে। খুব ভাল কথা। সকলো ভাৰতীয়ই ইয়াক একতা হোৱাটো বুজায়।
কিন্তু আমি এইখিনিত এটা মন কৰিব লাগিব যাতে আজি 4 বজাৰ পিছত যাতে পতাকাখিনি আমি নমাই ৰাখোঁ আৰু পতাকাখন যাতে আমি সযতনে ৰাখোঁ, সেইখনৰ যাতে আমি অপমান হ'বলৈ দিব নোৱাৰোঁ। সেইবাবে প্ৰত্যেকজন ভাৰতীয়ই, প্ৰত্যেকজন মানুহে সেই কথাটো গুৰুত্ব দিয়া উচিত, কাৰণ পতাকাখনেই দেশৰ গৌৰৱ আৰু সেই পতাকাখন যদি আমি অসন্মান কৰোঁ তেন্তে দেশখনকে অসন্মান কৰাটো বুজাব। গতিকে আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে চৰকাৰে যি পতাকা কিনাৰ ব্যৱস্থা কৰিলে আৰু সেইমতে প্ৰত্যেকজন ব্যক্তিয়ে যাতে পতাকাখন ভালদৰে ৰাখে আৰু ক'তো যাতে অনাদৰ হৈ পৰি নাথাকে, আৰু সেইটো হ'লে আমাৰ দেশৰ পতাকাখনক আচলতে অসন্মান কৰা বুজাব, আৰু পতাকাখনক অসন্মান কৰা মানে দেশখনকো অসন্মান কৰা বুজায়। গতিকে সেইখিনি কথা সকলোৱে মনত ৰাখিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। ভিডিঅ'টি চোৱাৰ বাবে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু যদি ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' যাতে মই দি থাকিব পাৰোঁ। সকলোলৈ ধন্যবাদ জনাই স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টি